বজাৰত লাগিছে জুই চৰকাৰ আছে শুই এই ধৰণৰ শ্লোগান লৈ এতিয়া সদৌ অসম ছাত্ৰ সন্থাই দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি মূল্যবৃদ্ধি আৰু সেই মূল্যবৃদ্ধিক লৈ এনেধৰণে যি দীঘলী পুখুৰীৰ পাৰত এনেধৰণে তেওঁলোকে অনশন কাৰ্যসূচী বা এনেধৰণে বহি থকা প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে এনেধৰণৰ বা বজাৰত লাগিছে জুই চৰকাৰ আছে শুই তেনেধৰণৰ বিভিন্ন শ্লোগান লৈ সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণে দীঘলী পুখুৰীৰ পাৰত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে যেহেতু মূল্যবৃদ্ধিয়ে যথেষ্ট জনসাধাৰণক জুৰুলা কৰিছে বুলি ক'ব পাৰি যে যথেষ্ট সকলো বস্তুৰে মূল্যবৃদ্ধি হৈছে তাৰ বাবে এনেধৰণে অনশন কাৰ্যসূচী 10 ঘণ্টীয়া অনশন কাৰ্যসূচী এইদৰে দীঘলী পুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে পুৱাৰ পৰা এনেধৰণে যিসকল সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী আছে সেই কৰ্মীসকলে এনেধৰণে বহি যি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আকাশলম্বী যি মূল্যবৃদ্ধি আছে সেই মূল্যবৃদ্ধিক ৰোধ কৰিবৰ বাবে এনেধৰণে অনশন কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লোৱা দেখিবলৈ পোৱা গৈছে আমি এই যি পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে যিসকল লোকসকল তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম এনেধৰণে যিহেতু মূল্যবৃদ্ধি যথেষ্ট বৃদ্ধি পাইছে সকলো বস্তুৰে মূল্যবৃদ্ধি হৈছে তাৰ ফলতে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি ইয়াৰে যি সদৌ অসম ছাত্ৰ সন্থা গুৱাহাটীৰ সদৌ অসম ছাত্ৰ সন্থাৰ কিছু বিষয়ববীয়াৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বজাৰত জুই লাগিছে বুলি আপোনালোকে কৈছে যিহেতু চৰকাৰ আছে শুই এনেধৰণৰ বিভিন্ন শ্লোগান লৈ আপোনালোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে অনশন কৰিছে 10 ঘণ্টীয়া অনশন কি ক'ব প্ৰকৃতাৰ্থত বজাৰত জুই লাগিছে আৰু চৰকাৰখন যোগান বিভাগ শুই আছে কাৰণ আজি সকলো সামগ্ৰীতে দাম বৃদ্ধি হৈছে নিত্য ব্যৱহাৰ্য সামগ্ৰী অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী শাক পাচলি বা অন্যান্য কৰ কাটল সকলো বৃদ্ধি হৈছে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে যাৰ কাৰণে সাধাৰণ ৰাইজৰ ঘৰ নচলা অৱস্থা এটালৈ ৰূপান্তৰ হৈছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত অসম চৰকাৰক ব্যৰ্থ আৰু অসম চৰকাৰৰ অকৰ্মণ্যতাৰ কাৰণে এই মূল্যবৃদ্ধি হৈছে বুলি ক'ব খোজে আৰু সেইকাৰণে আজি তেখেতসকলৰ এই ব্যৰ্থতাৰ প্ৰতিবাদত অকৰ্মণ্যতাৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি অতি শীঘ্ৰে নিয়ন্ত্ৰণৰ দাবীত ৰাতিপুৱা 6 বজাৰ পৰা 4 বজালৈ সমগ্ৰ অসমৰ জিলা সদৰত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু প্ৰতিবাদ সাব্যস্ত কৰি আমি ক'ব খুজিছোঁ যে চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰক তেখেতসকলে ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে উচিত আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক অন্যথা কিন্তু আমি ক্ষান্ত হৈ বহি নাথাকিম যেতিয়াই মূল্য বৃদ্ধি হৈছে যেতিয়াই ৰাইজৰ সমস্যা হৈছে তেতিয়াই প্ৰতিবাদ সাব্যস্ত হৈছে গতিকে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নোহোৱালৈকে সাধাৰণ ৰাইজক সকাহ দিয়াৰ পৰা ব্যৱস্থা গ্ৰহণ নকৰালৈকে চৰকাৰখনে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব যেহেতু আছে আমি আৰু বিষয়বোৰ আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু কোৱা হৈছে যে প্ৰতিবাদ আপোনালোকে কৈছে আজি গোটেই অসমতে পালন কৰিছে প্ৰতিবাদী কাৰ্যসূচী কি ক'ব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত ৰাতিপুৱা 6টাৰ পৰা বিয়লি 4 বজালৈ 10 ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙন সদাইছে আৰু এই মূল্য বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিষহ হৈ পৰিছে আৰু তেনে ক্ষেত্ৰত চৰকাৰখনৰ যি যোগান বিভাগ আছে এই যোগান বিভাগটোৱে সৰ্বসাধাৰণ ৰাইজক সকাহ দিব পৰাকৈ কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই সময়ে সময়ে মূল্যবৃদ্ধি হৈছে আৰু এই মূল্যবৃদ্ধিৰ জৰিয়তে অসমৰ জনসাধাৰণক ৰামটাঙন সদাইছে গতিকে এই মূল্যবৃদ্ধি ৰোধ হ'বই লাগিব মূল্যবৃদ্ধি ৰোধ নোহোৱালৈকে আমি ক্ষান্ত নহওঁ কাৰণ সৰ্বসাধাৰণ ৰাইজ জীয়াই থাকিব লাগিব আজি দৰিদ্ৰ পৰিয়ালসমূহৰ ক্ষেত্ৰত আজি তেওঁলোকৰ পাকঘৰত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে আজি বজাৰত জুই লাগিছে আৰু চৰকাৰখন শুই আছে গতিকে যোগান মন্ত্ৰীগৰাকী সম্পূৰ্ণ নিৰ্লিপ্ত নিৰ্বিকাৰ গতিকে যোগান মন্ত্ৰীগৰাকীক তাৎক্ষণিকভাৱে অপসাৰণ কৰিব লাগে আৰু অপসাৰণ কৰি এগৰাকী যোগ্য ব্যক্তিক দি এই মূল্যবৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আজি অনশনস্থলীৰ পৰা অসম চৰকাৰক আমি দাবী জনাইছোঁ এই মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিওঁ এনেধৰণে দেখুৱাইছোঁ যে আজি গোটেই অসম জুৰি এনেধৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মূল্যবৃদ্ধি যি আছে তাক লৈ এনেধৰণে মূল্যবৃদ্ধি হোৱাৰ ফলতে এনেধৰণে 10 ঘণ্টীয়া অনশন কাৰ্যসূচী অসমৰ প্ৰতিখন জিলাতে এনেকৈ ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত এইদৰে দেখুৱাইছোঁ দীঘলী পুখুৰীৰ পাৰ যিহেতু গুৱাহাটীৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগতো এইদৰে এনেধৰণে গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰতো মূল্যবৃদ্ধি হোৱাৰ ফলত এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ শ্লোগান
বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই, মূল্যবৃদ্ধি ৰোধ কৰিব লাগে, এনেধৰণৰ বিভিন্ন ধৰণৰ শ্লোগান লৈ এইদৰে দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আমি আৰু যদি সম্ভৱ হয় ইয়াৰে যিসকল ব্যক্তিৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় প্ৰতিবাদ সাব্যস্ত কৰি অহা যায়, তাৰপিছতো কিন্তু মূল্যবৃদ্ধি নকমে বা একেই থাকে। যোগান বিভাগ সম্পূৰ্ণ ব্যৰ্থ আৰু যোগান বিভাগে গুৰুত্ব নিদিয়াৰ ফলতে অসমৰ ৰাজ্যত হাহাকাৰ সৃষ্টি হৈছে। যোগান বিভাগৰ অন্তৰ্গত কোনটো খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা নাই? তেলৰ মূল্য বৃদ্ধি, চাউলৰ মূল্য, দালি মূল্য, আলু মূল্য বৃদ্ধি, ক'ৰ মূল্য বৃদ্ধি হোৱা নাই? গতিকে মূল্য বৃদ্ধি যিটো হৈছে, গতিকে মন্ত্ৰীগৰাকীয়ে স্বইচ্ছাই পদত্যাগ কৰিব লাগে আৰু অসম চৰকাৰে অসমৰ ৰাইজক সকাহ দিব লাগে, মূল্য বৃদ্ধি ৰোধ কৰাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।